শুৱাৰ পৰা উঠি বাহিৰলৈ আহিলোঁ আৰু বাহিৰত আহিয়ে ইমান ধুনীয়া বতাহ মাৰিছে, মানে কি ক'ম আৰু। ইমান গৰমৰ মাজত যদি ইমান ধুনীয়া বতাহ লাগে, কাৰণো বাৰু বেয়া লাগে কওকচোন। আৰু সকলোকে জনালোঁ গুড মৰ্ণিং। যোন যেনেকৈ আছে য'তে আছে সকলো যাতে ভালে থাকে, ভগৱানে যাতে সকলোকে ভালে ৰাখে, সেইটোৱে সদায় নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যেন সকলো ভালে থাকে। আৰু এইফালে বুবুক খোৱাৰ ৰেডি হৈ গ'ল, মানে খুৱাবলৈ ৰেডি কৰি আছোঁ। তাই যিহেতু নিজে নাখায়, দিব লাগে খুৱাই দিব লাগে। যেতিয়া তাইক গৰম পানীয়ে তিয়াই চামুচ দি ধুনীয়াকৈ খুৱাব লাগে। এইখিনি আধা ঘণ্টামান তিয়াই থ'ব লাগিব, তাৰপিছতহে তাই খাব। বুবুৰ যেতিয়া ভোক লাগে তাই বাৰে বাৰে পাকঘৰলৈ আহি থাকে আৰু এনেকেই চাই থাকে। তেতিয়াই মই গম পাওঁ যে তাই বহুত ভোক লাগিছে। যেতিয়া বেছিকৈ ভোক লাগে তেতিয়া তেনেকেই তাই বাৰে বাৰে পাকঘৰলৈ আহি থাকে। তেতিয়া আৰু মই বুজি পাই যাওঁ যে তাইক খোৱাবৰ সময় হৈ গ'ল। ভোক লাগিছে বেচাৰী, মানুহ হোৱা হ'লেতো ক'লেহেঁতেন, মানুহ নহয় যেতিয়া ক'ব যেতিয়া নোৱাৰে, সেহেঁতে এনেকেই বুজাই দিয়ে সিহঁতৰ ভোক লগা সময়খিনি। আৰু মোৰ এইফালে চাহ হৈ গ'ল। চাহ মানে ৰেডি। ৰাতিপুৱা চাহেই খোৱা হোৱা নাই, কাৰণ বুবুৰ লগত লাগি থাকোঁতে আৰু ধুনীয়া বতাহ দিছিলে যিহেতু বাহিৰত গৈ অলপ সময় বহিলোঁ, তেনেকেই সময়খিনি পাৰ হৈ গ'ল। ভিতৰত আহিছোঁ, এফালে মোৰ চাহকাপ ৰেডি কৰি লৈছোঁ। এতিয়া চাহকাপ খাই লওঁ, কাটা বিস্কুট আৰু চাহ। মানে মোৰ কাটা বিস্কুটটো বহুত ভাল লাগে। ঘৰত চব সময়ত কাটা বিস্কুটটো ৰাখোৱেই, যিহেতু ভাল লাগে কাটা বিস্কুটটো খাই। শুৱাৰ পৰা উঠি কাম বন শেষ হোৱাই নাই, আগতীয়াকৈ চাহকাপ খাই লওঁ, কাৰণ চাহকাপ নাখালে মানে ভাল নালাগে। আৰু পূৰা মই ঘামি জামি অৱস্থা নাই, ইমান গৰম পৰিছে। এতিয়া চাহকাপ খাই লওঁ। ফেনখন দি লৈছোঁ কাৰণ বহুত গৰম। ফেনখন চলাই ল'লোঁ, বহুত গৰম হৈছে। লাইট বন্ধ কৰাই নাই, লাইটৰ প্ৰতি মানে খিয়ালেই নাই, এতিয়াই মোৰ চকুত লাগিছে। আগতে চাহকাপ খাই লওঁ, পিছত যি কৰা কৰিম আৰু। কাটা বিস্কুট আজি কেইদিনমান ধৰি ইমান যে ৰ'দ দিছে, ইমান গৰম। কিন্তু গৰম আৰু ৰ'দ বেছি বুলিতো ভিতৰত সোমাই থাকিলে নহ'ব, কাম থাকিলে বাহিৰলৈ ওলাবই লাগিব। মই অৱশ্যে বেছি দূৰলৈ নাযাওঁ, যাম ঘৰৰ আগৰে দোকানলৈ আহিলোঁ। আৰু ঘৰত নাছিলে আলু, কাটা বিস্কুট, গাখীৰ, চয়াবিন। আজি খাম চয়াবিন, কিন্তু লগতে লৈ আহিলোঁ নৰসিংহৰ পাত কেইটামান, কাৰণ দোকানী দাদাহঁতৰ ঘৰতে আছে নৰসিংহৰ পাত, তাকে লৈ আহিলোঁ। আৰু আমাৰ বুবু দেখিছে, গোটেই খিৰিকীখনৰ নেটখন ফালি চিৰি শেষ কৰিলে তাই। বহুত দিন হৈ গ'ল ঘৰৰ পৰা গধূলি সময়ত ওলাই অহা নাই, সেইকাৰণে আজি ওলাই আহিলোঁ। বজাৰো আছে অলপ কৰিবলগীয়া, বজাৰখিনি কৰিম বুলি ওলাই আহিলোঁ। পালোহি লগৰ মোৰ ফ্ৰেণ্ডজনী, তাইক লগ পাই তাইৰ লগতে অলপ বজাৰ চজাৰ কৰিলোঁ আৰু তাইৰ লগতে অকণমান ফুৰিলোঁ, সময় পাৰ কৰিলোঁ, কাৰণ বহুত দিন ধৰি তাইকো মই লগ পোৱা নাছিলোঁ। আজি লগ পালোঁ, ভালেই হ'ল। এয়া দেখিছে, তাই আৰু মোৰ আগে আগেহে যায়, পতাপত মানে যাব লাগে আৰু। দুইজনীয়ে ফুটপাতেদি খোজকাঢ়ি গৈ থাকোঁতে হঠাতে দেখিলোঁ মিছলৰ দোকানে। মানে বহুত দিনৰ মূৰত যেতিয়া মিছলৰ দোকানখন ৰাস্তাতে পাইছোঁ, নেখাইনো কেনেকৈ পাৰ হৈ যাওঁ বাৰু কওকচোন। মিছল লৈ ল'লোঁ দুইজনীয়ে ৰাস্তাত খোজকাঢ়ি, তাকে খাম আৰু ভালো লাগে, বহুত দিন মূৰত পোৱা বস্তু এটা। আমাৰ এইফালে বেছিকৈ পোৱাই নাযায়, কিন্তু পটককৈ আজি পাই গ'লোঁ মিছলৰ দোকানী, সন্ধিয়াৰ সময় বুলিয়েই পালোঁ। মিছল লৈ লৈছোঁ আৰু ৰাস্তাত খোজকাঢ়ি আছোঁ। ঘৰৰ কাৰণে এটা দুটা শাক খাৰধি যি পাইছোঁ তাকে লৈ আছোঁ। লাও আগ পাই গ'লোঁ, বহুত দিন ধৰি বিচাৰি আছিলোঁ, মানে পোৱাটোতো পাওঁ কিন্তু দাম বহুত কাৰণে লোৱাই নহয়। আজি দাদাজনৰ লগত কথা পাতি অলপ কমতে লাও আগ পালোঁ আৰু ময়ো লৈ ল'লোঁ, ঘৰলৈ বুলি ল'লোঁ, বজাৰ কৰিলোঁ। আৰু মোৰ লগৰজনী অকণমান মোবাইলটো ধৰি মোক হেল্প কৰি দিলে, বজাৰ কৰিলোঁ আৰু ঘৰলৈ ঘূৰি আহিলোঁ।